ওয়েলকাম টু মাই টু চেনেল স্বাগতম জনাইছোঁ আপোনালোকক মোৰ চেনেলটোলৈ আৰু বৰ্তমান আমি গৈ আছোঁ উমানন্দৰ দৰে সৰু নদী দ্বীপ ব্ৰহ্মপুত্ৰ ব্ৰিজৰ পশ্চিম দিশত ৰাক্ষসী পাহাৰ বুলি কোৱা হয় এখন সৰু নদী দ্বীপ হিচাপে বৰ্তমান আছে তাত আৰু তাতে আমি যাম যাই ফালে আপোনালোকক দৃশ্যবোৰ দেখাবলৈ চেষ্টা কৰিম Last Christmas I gave you my heart, but the very next day you gave it away. This year, to save me from tears, I'll give it to someone special. I'll give it to someone special. I'll give it to someone special. এই হাবিৰ মাজত বাঘ থাকিব পাৰে তাৰ কাৰণে টাকান এটা লৈ লওঁ ধুনীয়াকৈ কাটি ভয়ো লাগে মাজে মাজে বাঘৰ তথাপিও আপোনালোকক দেখাম আৰু আজি 2 নম্বৰ উমানন্দ ব্ৰহ্মপুত্ৰৰ মাজত উমানন্দ তাকে কোনেও বনা নাই এই ব্লগ ইয়াত আহি প্ৰথমবাৰৰ কাৰণে মই বনালোঁ কিজানি বাগলিতো আমি শেষ ঠাইতে শেষ অলিব পাৰে বাঘ অলিব পাৰে কিছুমান জন্তু জীৱ জন্তু তাৰ কাৰণে লাঠিডাল লৈছোঁ আৰু লাঠিডাল লৈ গৈ আছোঁ रास्ता আছে পাল্লি গেলাম আমি যাবার আতে এটা কোন জায়গা কিন্তু পানি নাইলা এই তো পুনো দেখি যাব না মূর্খ পা জানা দেখে আসি সৰু নদীদ্বীপটো আপোনালোকক দেখাই দিছোঁ কাৰণ মই ইয়াত যাব নোৱাৰিম কাৰণ পানী বেছি আছে আৰু ই বাক চাইডে ময়ূৰ একজাক আছে এটা জাকটো আমাক দেখা পালে নিশ্চয় সুধিব 100% চিয়ৰ তাৰ কাৰণে আমি ইবাকে পাৰ হৈ নাযাওঁ আৰু মেইন প্ৰব্লেমটো হ'ল নদীটো পাৰ হ'ব কাৰণে এটা দ্বীপটো দিবৰ কাৰণে আমি নাও চাও লৈ অহা নাছিলোঁ তাৰ কাৰণে আমি ইয়াত পাৰ হ'ব নোৱাৰিম পানী বহুত আছে তাৰ কাৰণে মই ক্ষমা বিচাৰোঁ আপোনালোকৰ ওচৰত আৰু আপোনালোকক মই জনাই থওঁ যে কেতিয়াবা যদি সময় পাতি পাওঁ তেতিয়াহ'লে নিশ্চয় আপোনালোকক এই নদী দ্বীপখন দেখাবলৈ মই চেষ্টা কৰিম আজিলৈ মই বেছি দীঘলীয়াকৈ নকৰোঁ যদি আপোনালোকে মোৰ চেনেলত নতুনকৈ আছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব কিল টেন টাটা বাই বাই আজিলৈ